নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। আজি আপোনালোকক লৈ যাম এক সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজলৈ আৰু আপোনালোকক দেখুৱাম মনোমোহা প্ৰাকৃতিক পৰিৱেশৰ লগতে ঠাইখনৰ এক অপৰূপ সৌন্দৰ্যৰে ভৰা এখন ঠাই আৰু আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ নাপাহৰিব। ভাল লাগিলে লাইক কৰিব, কমেন্ট কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। বলকচোন যাও আমি সেই অপূৰ্ব সৌন্দৰ্যৰে ভৰা ঠাইখনলৈ আৰু এতিয়া আমি গৈ আছো বৰ্তমান সময়ত জনপ্ৰিয় হৈ পৰা এখন ঠাই যিখন ঠাই পিকনিকৰ বাবে এতিয়া বহু দূৰণিৰ পৰা মানুহ আহি ভিৰ কৰিছেহি। সেই ঠাইখন হ'ল শিৱসাগৰ গেলেকীস্থিত কমলাবাৰী। আজি আপোনালোকক সেই ঠাইখনৰ অপৰূপ সৌন্দৰ্য দেখুৱাম। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবলৈ নাপাহৰিব। কি সুন্দৰ পৰিৱেশ আৰু চাৰিওপিনে দেখিছে গছ-গছনিয়ে ভৰা আৰু মাজেৰে এটা সৰু ৰাস্তা, পাহাৰীয়া ৰাস্তা আৰু ইয়াৰ পৰা অলপ দূৰৈত অৱস্থিত হৈছে নগা পাহাৰ আৰু আপোনালোকে অলপকৈ দেখিয়েই থাকিব আৰু চাৰিওকাষে আছে চাহ বাগানৰ খেতি আৰু সুন্দৰ ঝাউবনৰ মাজে এটা ৰাস্তা। আমি গৈ আছো, আপোনালোকে ভিডিঅ'টো এনজয় কৰি থাকক আৰু বলক আমি গৈ থাকো। মিঠা কথাৰে মন উপচাইলে চুকি চাহনিৰে বেথা পাহৰাই হৃদয়লে অহা চোৱা কৰা সঘনাই। মিঠা কথাৰে মন উপচাইলে চুকি চাহনিৰে বেথা পাহৰাই হৃদয়লে অহা চোৱা কৰা সঘনাই। আমি প্ৰায় পামবলৈ হ'লে আৰু এয়া দেখিছে অলপ দূৰৈত এয়া টিকেট কাটিবৰ কাৰণে ৰৈ আছে, গাড়ীৰ কাৰণে টিকেট কাটিব লাগে আৰু এতিয়া আমি আকৌ গৈ আছো। আজিকালি বিভিন্ন ঠাইত এনেকুৱা টিকেটৰ ব্যৱস্থাই কৰিছে। এয়া অলপকৈ দেখিছে গাড়ীবোৰ এয়া জিলিকি আছে, আমি পামগৈ আৰু এই মন আজি তোমাতে মগন প্ৰতিদিন প্ৰতিনিশা ভাবে তোমাৰ কথাকে মোৰ হৃদয় নাচিছে আজি ওলাহতে বিচাৰে তোমাক সদায় কাষৰতে মতলীয়া এই মন আজি তোমাতে মগন প্ৰতিদিন কাৰণে বেলেগ ঠাই আছে আৰু প্ৰথমখিনি চাগে মানুহে লৈ ল'লে কাৰণ বহুত সোনকালে আহিলে আৰু আমি ইয়া অলপ দূৰলৈ আহিলো, অকমান ওখ জেগালৈ আহিলো। ইয়াত বেছি গাড়ী নাই বাৰু, এতিয়া লাহে আহিব আৰু আমি ইয়া পালোহি। এয়া আমি অলপ সৰহকৈ মানুহ অহাৰ কাৰণে এখন টেকাৰতে আহিলো আৰু এয়া বস্তুবোৰ প্ৰায় নমাই থকা হৈছে আৰু আমি ঘৰৰ পৰা প্ৰায় যা যোগাৰ কৰিয়ে আনিছো, খৰিয়ৰ পৰা আদি কৰি সকলোবিলাক লৈ আনিছো। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব, আপোনালোকক প্ৰতিটো দৃশ্য দেখুৱাই গৈ থাকিম কি কৰিলো কি নাই কৰা। এতিয়া আমি বৰ্তমান অকমান বহি লৈছো, ৰ'দ দি আছে, ভাল লাগিছে সুন্দৰ এটা পৰিৱেশৰ মাজত। এয়া গাড়ীবোৰ আহিছে, প্ৰায় বিভিন্ন ঠাইৰ পৰা আহিছে। আমি এয়া শাক পাচলিবোৰ ঘৰতে প্ৰায় ধুই মেলি আনিছো আৰু ইয়াত কাটিলে হৈ যাব আৰু খানা খাবৰ কাৰণে জেগাবোৰ আমি অলপ চাফা কৰি লৈছো। মোৰ হৃদয় নাচিছে আজি ওলাহতে বিচাৰে তোমাক সদায় কাষৰতে। আৰু এতিয়া আমি অলপ চাহ খাই ললো কাৰণ পিকনিকলৈ আহিলে প্ৰথমতে সকলোৱে চাহে খাই লয় আৰু ঘৰৰ পৰা আমি বনাই লৈ আহিছো, ইয়াত অসুবিধা হ'ব বুলিয়ে। আমি লাহেকৈ চাহ খাই উঠি এয়া ভাতৰ যোগাৰ কৰিছোৱে, খৰি লৈ আহিছো যিহেতু আৰু বেছি কষ্ট হোৱা নাই বাৰু। জ্বলাবৰ কাৰণে আমি খেৰো লৈ আহিছো, জুই জ্বলাবৰ কাৰণে। এয়া দেখিছে লাহে গাড়ীবোৰ ভিৰ কৰিছেহি, ইখনৰ পিছত ইখন আহি পৰিছে। পিকনিক বুলি ক'লে গান নাচ থাকিবই লাগিব নহয় জানো, আপোনালোকেও চাগে এনজয় কৰে। এতিয়া আমি আপোনালোকক
ইয়াৰ চাৰিওকাষৰ পৰিৱেশটো দেখুৱাম প্ৰথমে আমি এয়া জৈৱ বৈচিত্ৰ্য পাৰ্কখনলৈ গৈ আছো এক সুন্দৰ পৰিৱেশ পাহাৰীয়া ঠাই আৰু পাহাৰীয়া ৰাস্তাৰ মাজেৰে আমি গৈ আছো আপোনালোকে চাই থাকক ভিডিঅটো কি আছে আপোনালোকক দেখুৱাম তোমার কথাকে মোরে হৃদয় নাচিছে আজি ওলাহতে বিচাৰে তোমাক সদায় কাষৰতে মতলিয়াই এই মন আজি তোমাতে মগন প্ৰতিদিন প্ৰতিদিশা ভাবে তোমাৰ কথাকে এয়া দেখিছে কি সুন্দৰ পৰিৱেশ ফেন্সিং দি থৈছে কাৰণ ভিতৰৰ ফালে গছৰ পুলি ৰুই থৈছে আৰু প্ৰতিটো গছৰ পুলি লগতে সেই গছৰ পুলি নামটো সাইনবোৰ্ডত লিখি থোৱা হৈছে আৰু সুন্দৰ সাফা কৰি ৰখা হৈছে ঠাইখিনি এয়া দেখিছে বহুতো গছৰ পুলি ৰুৱা হৈছে আপোনালোকক ওচৰৰ পৰা দেখুৱাম এতিয়া আপোনালোকে ভালকে নামবোৰ দেখা নাই কিন্তু ভিতৰৰ ফালে গৈ পিনি মই আপোনালোকক দেখুৱাম আপোনালোকে চাই থাকক এয়া আমি পাৰ্কখনত সোমাই গৈছো ঢেৰ গছৰ পুলি আছে এয়া খৰিকা যায় এয়া হাসনা হানা এটো কি আছে মাহি ঠেকেৰা এয়া হৈছে অগৰু বৰ ঠেকেৰা কামিনী কুসুম কাজি নেমু সব দেখাছো খতম এই সব দেখা আপোনালোকে দেখিছে কি সুন্দৰ সুন্দৰকৈ গছৰ পুলিবোৰ ৰুই থোৱা হৈছে আৰু তাৰ কাষে কাষে গছ পুলিটোৰ নামও লিখি থোৱা হৈছে যাতে আপোনালোকে চিনি পায় কি হয় গছ পুলিটো আৰু দেখিছে এয়া এটা সুন্দৰ বাহেৰে ঘৰ এটা বনাই থোৱা হৈছে তাত আপোনালোকে জিৰণিও ল'ব পাৰিব যদি আপোনালোকে খুজকাৰি কাহি ভাগৰ লাগে আৰু ইয়াত মানুহ বহি আছে আৰু কিছুমানে নাজানাৰ কাৰণে ইয়াত ডাঙৰ এখন সাইনবোৰ্ডও লিখি থৈছে গছৰ পুলিবোৰৰ নামবোৰ লিখি থৈছে আৰু সাফা কৰি ৰাখিছে গছবোৰ ইয়াত কোনো বস্তু পেলাবলৈ দিয়া নহয় আপোনালোকে সুন্দৰ সুন্দৰ গছ পুলিৰ সৈতে তাৰ নামবোৰ দেখিলে আৰু বলক এতিয়া আমি অলপ আগলৈ যাওঁ এয়া আমি আগলৈ গৈ আছো আগলৈনো কি আছে আপোনালোকে চাই থাকক ভিডিঅটো ইয়াতো একে ঠিক গছ বুলিয়ে ৰুই থোৱা আছে বিভিন্ন ধৰণৰ গছ যিবোৰ আপোনালোকে হয়তো নামবোৰ নেজানিব পাৰে দেখিছে হয়তো নামবোৰ চিনি নাপায় ইয়াত নামৰ সৈতে গছ পুলিটো ৰুই থোৱা হৈছে যাতে সকলোৱে চিনি পাওক এয়া দেখিছে জমলাখুটি এক সুন্দৰ গছ পুলি আৰু এছে মৰহাল এটো নাম চাকে মই আগতে শুনাও নাছিলো আজিয়ে প্ৰথম দেখিছো এয়া দেখিছে কেতেকী ফুল ইমান ধুনীয়াকৈ ফুলি আছে এয়া দেখিছে সৰুকৈ এতিয়া আমি ইয়াৰ পৰা উভতিছো লাহেকৈ কাৰণ আৰু বেলেগ পৰিৱেশো আপোনালোকক দেখুৱাবলৈ আছে এইখনে হৈছে জৈৱ বৈচিত্ৰ্য পাৰ্ক আৰু ইয়াত ধুনীয়াকৈ সুন্দৰকৈ সজাই ৰখা হৈছে এয়া কুৰহাল এই দেখিছে এখন সাইনবোৰ্ডও দি থৈছে যাতে নামবোৰ আপোনালোকে ইয়াৰ পৰা জানিব পাৰিব অসমীয়া আৰু ইংৰাজী দুইটা ভাষাতে লিখি থোৱা আছে কাৰণ সকলোৰে বাবে সুবিধা হ'ব কাৰণে এতিয়া আমি ইয়াৰ পৰা উভতি আহিলো আৰু ইয়া দেখিছে প্ৰায় বহুত গাড়ী আহি পৰিছেহি আমি আহোতে ইমান নাছিলে এতিয়া বহুত গিখন গাড়ী আহি গ'ল আৰু এইবোৰ চাকে বিভিন্ন ঠাইৰ পৰা আহিছে এতিয়া আমি অলপ বহি ললো কাৰণ আপোনালোকক দেখুৱাবলৈ আৰু বিভিন্ন ঠাই আছে কাৰণ এই কমলাবাৰীয়ে বিভিন্ন ঠাই আপোনালোকক দেখুৱাবলৈ আছে আৰু অকমান জিৰণি লৈ ললো ইয়াৰ পাছত আপোনালোকক আন এখন ঠাই দেখুৱাবলৈ ইয়া গৈ আছো বলক কেনেকুৱা আৰু এখন ঠাই আপোনালোকক দেখুৱাম চাই দেখক ভিডিঅটো
কথাৰে মন উপচাইলে চুকি চাহনিৰে বেথা পাহৰাই হৃদয়লে অহা চোৱা কৰা সঘনা মিঠা মিঠা কথাৰে মন উপচাইলে চুকি চাহনিৰে বেথা পাহৰাই হৃদয়লে অহা চোৱা কৰা সঘনা মোৰ হৃদয় নাচিছে আজি ওলাওঁতে বিচাৰে তোমাক সদায় কাষৰতে মতলীয়াই মন আজি তোমাতে মগন প্ৰতিদিন প্ৰতিনিশা ভাবে তোমাৰ কথাকে মোৰ হৃদয় নাচিছে আজি ওলাওঁতে বিচাৰে তোমাক সদায় কাষৰতে মতলীয়াই মন আজি তোমাতে মগন প্ৰতিদিন প্ৰতিনিশা ভাবে তোমাৰ কথাকে দেখিছে ওপৰে তলে চাৰিওফালে মানুহে মানুহ ইমানেই মানুহ কিন্তু এতিয়া যেহেতু কৰোনা হৈ আছিলে কৰোনাৰ কোনো ভয় নাইকিয়াই হৈ গ'ল কাৰণ মানুহে নিজৰ এই আনন্দৰ সময়খিনি কটাবৰ কাৰণে সেই সকলোবোৰ পাহৰিয়ে গ'ল বুলিয়ে ক'ব পাৰি আৰু মাস্ক পিন্ধাও মই বহুত কমহে দেখা পাইছোঁ ইয়াত দেখিছে এটা পাহাৰীয়া পৰিৱেশ আৰু পাহাৰীয়া সৰু ৰাস্তা এই ৰাস্তাটোৱেনো কেনি যায় গৈ থাকোঁ বলকচোন কাষে কাষে সৰু সৰু নৈ দৰো আছে এয়া দেখিছে পানী আৰু আপোনালোকৰ কিবা অসুবিধা হ'লে আমি ইয়াৰ পৰাই পানী লৈ ল'ব পাৰিম সকলোবিলাক সুবিধা ইয়াত পাব পিকনিক খাবলৈ আহিলে এয়া দেখিছে য'তে ত'তে গাড়ীবোৰ ৰখাই থৈছে কাৰণ ৰখাবলৈ জেগাই নাইকিয়া হৈ গৈছে ইমানেই মানুহ আহি পৰিছে এয়া দেখিছে তলত কিমান গাড়ী ভিৰ মানে যিখিনি ঠাই মানুহে জেগা পাইছে তাতেই পিকনিক খাবলৈ সুবিধা কৰি লৈছে কাৰণ ইমান দূৰ দূৰণিৰ পৰা আহিছে যিহেতু পিকনিক খাম বুলি খাবইতো লাগিব এয়া আমি গৈ আছোঁ ওপৰলৈ ওপৰত কি আছে আপোনালোকক দেখুৱাম এয়া আমি ওপৰ পাই গ'লোহি দেখিছে এক সুন্দৰ পাহাৰীয়া এটা পৰিৱেশ মানুহবোৰ আহি আছে সৰু সৰু খটখটি আছে এয়া দেখিছে ওপৰলৈ উঠি আহিব পৰাকৈ আমি আহোঁতে এটা হিলকুটি দিয়া ৰাস্তাৰে আহিলোঁ এতিয়া আমি খটখটিৰে তললৈ নামি যাম আৰু তলতো এয়া পিকনিকৰ পাৰ্টি ভিৰ জিৰণি ল'বৰ কাৰণে সৰু সৰু একোটা ঘৰ বনাই দিছে আপোনালোকে তাত বহি পিনি জিৰণিও ল'ব পাৰিব এয়া মানুহবোৰ কিছুমান ওপৰলৈ আহিছে চাবলৈ কিছুমান তললৈ গৈছে দেখিছে চাংঘৰ ইয়াত দেখিছে সৰু সৰুকৈ চাংঘৰ আছে আৰু ইয়াত পায় আপং মানে তেওঁলোকৰ মিচিংসকলৰে বনোৱা বিভিন্ন কিছুমান নিচাজাতীয় সামগ্ৰী বিক্ৰী কৰে কিছুমানে খাওঁ বুলি ক'লে ইয়াৰ পৰা খাব পাৰে কিনি পিনি এতিয়া আমি বলক কমলাবাৰী শিশু উদ্যানখনলৈ যাওঁ আৰু তাতনো কি আছে আপোনালোকক দেখুৱাওঁ ইয়াৰ কাৰণে আমি টিকেট কাটিব লাগিব এয়া দেখিছে টিকেট ঘৰ আৰু এজন মানুহৰ কাৰণে 10 টকাকৈ টিকেট আছে আৰু ইয়াত আমি প্ৰথমে টিকেট লৈ লওঁ এতিয়া আমাৰ টিকেট কাটি হৈ গ'ল এতিয়া আমি ইয়াৰ ভিতৰলৈ যাওঁ বলক আমি ভিতৰলৈ যাওঁ আৰু আপোনালোকে চাই থাকক ভিতৰতনো কি আছে এ আমি ভিতৰলৈ সোমাই আহিলোঁ সোমাই আহিয়ে দেখিলোঁ এটা হাতী এয়া দেখিছে মাউত উঠি আছে আৰু হাতীটোক খাবলৈ বিভিন্ন খোৱা বস্তু দিছে মানুহবোৰে আৰু আমিও তাৰ ওচৰলৈ আহিলোঁ
আৰু আপোনালোকেও এনেকৈ হাতীত উঠিব পাৰে আৰু উঠি পিনি হাতীটোৱে এপাকমান ঘূৰাব আৰু তাৰ কাৰণে আপোনালোকে পইচা দিব লাগিব আৰু দেখিছে এজন মানুহ উঠিছে আৰু আমি তাতে ৰৈ আছো সৰু ল'ৰা ছোৱালীবোৰে দেখি খুব ভাল পাইছে কাৰণ হাতী ইভাগে শুনিহে থাকে কিন্তু কিছুমানে হয়তো দেখা নাই আৰু ওচৰৰ পৰা দেখিছে যিহেতু সকলোৱে ফূৰ্তি আৰু ইয়া দেখিছে মানুহজনক ঘূৰাই আনিলে এতিয়া হি বহি দিব আৰু মানুহজন তাৰ পৰা নামিব পাৰিব ইয়াত দেখিছে ইমান ধুনীয়া ধুনীয়া চাবলগীয়া বস্তু আছে আপোনালোকেও ইয়ালৈ আহিব আৰু বেছি দূৰ নহয় শিৱসাগৰৰ পৰা এতিয়া আমি পাৰ্কখনৰ ভিতৰলৈ সোমাই গৈ থাকো কি আছে চাও সুন্দৰকৈ ৰাস্তা বনাই দিছে সৰুকৈ আৰু ৰাস্তাৰ মাজে মাজে আমি এতিয়া গৈ আছো আৰু তাৰ কাষে কাষে সুন্দৰকৈ ফুল গছৰ পুলি ৰুই থোৱা আছে এয়া দেখিছে কিছুমান ফুল ফুলি আছে আৰু ইয়াত বেছিকৈ সৰু ল'ৰা ছোৱালী ভিৰ কৰিছে ডাঙৰ মানুহো আহিছে বাৰু নহা নহয় কাৰণ সৰু ল'ৰা ছোৱালী খেলিবৰ কাৰণে ইয়াত ধুনীয়াকৈ কিছুমান সামগ্ৰী আছে আৰু চাৰিওকাষে যেহেতু গছ আছে ইয়াত জিৰণি ল'বৰ কাৰণে একেবাৰে সুন্দৰ এটা পৰিৱেশ ইয়াত দেখিছে সৰু ল'ৰা ছোৱালীবোৰে খেলি আছে ডাঙৰেও খেলেও বাৰু সৰু ল'ৰা ছোৱালীৰ লগতে কাৰণ মাকহেতটো আহেই সৰু ল'ৰা ছোৱালীৰ লগত কিছুমানে হয়তো ভয় কৰে আৰু ময়ো সেই কাৰণে আমাৰ টিকলাটোৰ লগত মোৰ ভতিজা তাক মই অলপ উঠুৱাই দিলো কাৰণ সি অকলে উঠিব নোৱাৰে ভয় কৰে যিহেতু মিঠা মিঠা কথাৰে মন উপচাইলে চুকি চাহনিৰে বেথা পাহৰাই হৃদয়লে অহা চুৱা কৰা সঘনা মিঠা মিঠা কথাৰে মন উপচাইলে চুকি চাহনিৰে বেথা পাহৰাই হৃদয়লে অহা চুৱা কৰা এতিয়া আমি নামি আহিলো আৰু এতিয়া আমি বলক হেয়া অলপ দূৰত এটা ডাইনোসৰ আছে এনেকুৱা সিমেন্টেৰে বনোৱা আৰু আপোনালোকক তালৈ লৈ যাও মানুহবোৰ গৈ আছে কিছুমান আৰু ইয়াত ঘৰো বনাই আছে বেলেগ বেলেগ ধৰণৰ আৰু ইয়া কাখত দেখিছে বোটিং কৰিবৰ কাৰণে সুন্দৰ ঠাইও আছে আৰু এতিয়া যেহেতু অলপ প্ৰবলেম হৈ থকা কাৰণে বোটিং বন্ধ কৰি ৰখা হৈছে ইয়া দেখিছে পানী আৰু ইয়াত আগতে বোটিং কৰে আৰু এতিয়া বন্ধ কৰি ৰাখিছে ইয়া মানুহবোৰ চাই পিনি গৈছে আৰু আমি ডাইনোসৰৰ ওচৰলৈ আহিলো ভতিজাটোক দেখুৱাও বুলি ইয়া দেখিছে সিমেন্টেৰে এনেকৈ বনাই ৰাখিছে কাৰণ সৰু ল'ৰা ছোৱালীয়ে এইবোৰ দেখিবলৈ ভাল পায় ডাঙৰো আহে বাৰু সৰু ল'ৰা ছোৱালীৰ লগতে আৰু এইবোৰ ঘৰ বনাই আছে ইয়াত কিবাকিবি প্ৰগ্ৰেম পাতিবৰ কাৰণে আৰু এতিয়া আমি তাৰ পৰা উভতি আহিলো আপোনালোকে দেখিলে এখন সুন্দৰ শিশু উদ্যান আপোনালোকে নিজৰ ল'ৰা ছোৱালীক লৈ আনিব পাৰিব আৰু এতিয়া আমাৰ খানা খাবৰ হৈ গ'ল কাৰণ আমি যাওঁতে খানা বনাই ৰেডি কৰি থৈ গৈছিলো ফুৰিবলৈ যাওঁতে আৰু এতিয়া আমি খানা খাই লওঁ আমাৰ ইয়াত বেছি আইটেম নাই বনোৱা কাৰণ পিকনিকলৈ আহিলে ইমান আইটেম বনাবলৈ সুবিধা নহবও পাৰে হেতু কাৰণে আমি ভাত ভাজি আৰু এখন সালাডে লৈছো এয়া আমি সকলোৱে বহি খাই ললো আৰু আপোনালোককো দেখুৱালো কাৰণ বেছি সময়লৈকে ইয়াত থাকিবলৈ নিদিয়ে যিহেতু আৰু এয়া দেখিছে হাতীৰ এখন ফটো আপোনালোকক দেখুৱালো লগতে কেইখনমান আমি মৰা ফটোগ্ৰাফ আপোনালোকলৈ আগবঢ়ালো ভিডিঅ'টো ইমানেই আছিল আপোনালোকৰ যদি মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰিলে আপোনালোকে এই সুন্দৰ ঠাইখন চাবলৈ আহিব পাৰে হৃদয়লে অহা চুৱা কৰা সঘনা